আমাৰ দোকানত আজি গাহৰি আপোনালোকে হয়তো দেখিবলৈ পাইছে আৰু এতিয়া ৰাতিৰ ভাগত কি বুলি ক'ম এতিয়া কস্তুৰবা গান্ধী মহাত্মা গান্ধী কি হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধন পূজা গগৈ কি খবৰ সকলো আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই যিহেতু আমাৰ কলেজত সোণালী জয়ন্তী হৈ আছে চ' তাৰে আজি দ্বিতীয়টো দিন আজি আমাৰ শোভাযাত্ৰা আছে প্ৰচেছন হ'ব আমাৰ ডিপাৰ্টমেণ্টৰো কিবা কিবি উলিয়াইছোঁ আৰু তাত থিম ত' আহি আছোঁ এতিয়া কলেজ পালোহি এয়া আমাৰ আইতা আহি আছে আমাৰ কি ক'ম আৰু আইতাক এয়া কি এটা লহানে ছোৱালী ধৰিব নোৱাৰে এয়া আমাৰ বুঢ়ীকেইজনী আহিছে এজনী তোমাৰ চুলিখিনি বৰ কম বয়সতে পকিলে বৰ কম বয়সতে পকিছে মহাত্মা গান্ধীৰ মানে কি বুলি ক'ম এতিয়া কস্তুৰবা গান্ধী মহাত্মা গান্ধী ৱাইফ আৰু যদি আমাৰ কনকলতা পাছত দেখাব নাপাম যে সেইকাৰণে এতিয়া দেখাই লৈছোঁ চবকে দৰা আহিছে এইফালে কইনা এনে কিবি তুমি লক্ষ্মণ নে ৰাম হনুমান ওলাগে আকৌ এজনী আমাৰ জাকৈ খাললৈ মাছ ধৰিবলৈ যায় আৰু এয়া বোলে তাঁত লগাব দেখিবলৈ ইমান ধুনীয়া এয়া আমাৰ অসমীয়া বিভাগৰ থিমটো আমাৰ ৰেডি হৈ গ'ল আৰু ইয়াত মানে পলু তাৰপিছত এইফালে সূতা কাটিবলৈ আৰু এইফালে তাঁতৰ শাল এইফালে তাঁত লগাই থকা আৰু এইবোৰ আৰু এইখন আমাৰ বেনাৰখন চব ৰেডি হৈছে আৰু চবেই নিজৰ নিজৰ মতে কৰি আছে আমাৰ শোভাযাত্ৰা কৰি অহাৰ জাষ্ট মানে পাইছেহি আৰু আমিও গৈছিলোঁ আমি আহি পিনে হ'লেও বহুত আছে আৰু আহিবলৈ বহুত থিমবোৰ আহি পোৱাহি নাই আহি আছে আৰু অনুভৱ কেনেকুৱা আইতা কেনেকুৱা লাগিলে আপোনাৰ এয়া আমাৰ শিক্ষামন্ত্ৰী আজি কলেজত উপস্থিত হৈছে আমাৰ দোকানত আজি গাহৰি এইটোত একো দিয়া নাই অকল বিলাহী আৰু এইটোত আছে শুকান খৰিচা আৰু এইটোত আছে কেঁচা খৰিচা আৰু এইফালে টোপোলা ভাত আৰু এইফালে হৈ গ'ল এইটো নিজে আমাৰ কলেজত কৰা হয় খৰিচাৰ টেঙা আৰু আচাৰ বেঙেনা ভোট জলকীয়া এনে কিবা কিবি আছে আৰু তো এইবোৰ আমাৰ মানে আহি পিনে এনেকৈ বহি আছেহি মোৰ বডিগাৰ্ড হা এখেত আজি দিনটো খাবলৈ পোৱা নাই এখেতেও খাবলৈ পোৱা নাই তোমাৰ অনুভৱ কেনেকৈ খাবলৈ নাপায় মানে খং উঠি গৈছে মামনি কিবা এটা কওঁ মই কি ক'ম মানে অনুভৱ তিনিদিনীয়াকৈ ইমান ডাঙৰ কাৰ্যসূচী আমাৰ সোণালী জয়ন্তী যে সামৰণি অনুষ্ঠানটো পাতিছে তাৰ দোকানত আছো দোকান দিছো মানে গ্লাছ আনি দিয়া না আইতা আপোনালোকে হয়তো দেখিবলৈ পাইছে আৰু এতিয়া ৰাতিৰ ভাগত এয়া টোপোলা ভাত বিক্ৰী কৰি আছে এয়াই মানে আমাৰ দোকানত কাম কৰি মানে বিকি আমনি লাগি গ'ল এতিয়া 10টা 10:30 বাজিলে এতিয়া ওলাই আহিছোঁ দোকানৰ পৰা বস্তু সময়
আহি আছোঁ ৰুমলৈ বাজি গ'ল 12:30 এটামান বাজিব হ'ল আৰু মোৰ অৱস্থা বহুত বেয়া তহঁতি যা দেই পূৰা মাথা বিষ জ্বৰ পাই গৈছিলে কালিৰ পৰা অলপ ঠাণ্ডা অঁ যা অলপ ঠাণ্ডা হৈছে যে সেইকাৰণে মানে পূৰা হৈ গৈছে আৰু দিনটো মানে দোকানত থাকি অৱস্থা বেয়া হৈ গ'ল মোৰ মেমৰ দোকানত আৰু এতিয়া যাওঁ ৰুমত গৈ একদম বিন্দাছ হ'ম যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট